হে গাইছ কি খবৰ তো আজি আমি অলপ ওলাই যাম মানে ওচৰতে কাকডোঙা দলঙলৈ যাম তো কাকডোঙা দলং আমাৰ ঘৰৰ পৰা বেছি দূৰ নহয় তো গোলাঘাট আৰু যোৰহাটৰ মাজতে আছে এখন দলং আৰু মোৰ লগৰ দুটা মানে ফুটবল প্ৰেক্টিচ কৰি আছে সিহঁতকেইটা ওচৰৰ পৰা আহিম এপাক তো গৈ থাকোঁ ব'লক আৰু তো আজি সোনকালে অলপ অহা হ'লে ভাল আছিলহেঁতেন এতিয়া এন্ধাৰে হৈ গৈছে তো আচলতে প্লেনটো আমি বহুত দেৰিকৈ ল'লোঁ পিছবেলা টাইমত লৈ ল'লোঁ এনে ওচৰতে যিহেতু বেলেগ দিনাও দেখাব পাৰিলোহেঁতেন কিন্তু বনাই দিলোঁ আৰু এন্ধাৰ হৈ আহিছে ভিডিঅ' কোৱালিটি কি আহে ঠিক নাই ভিডিঅ'টো দিওঁ নে নিদিওঁ আৰু গৈ থাকোঁচোন বাৰু ব'লক দেখা যাব পিছৰটো কি হয় তো আৰু মোৰ লগৰকেইটা মানে ওচৰৰ ফিল্ড এখনতে পূৰা প্ৰেক্টিচ কৰি আছে ফুটবলৰ তো সিহঁতকো দেখাম পাৰিলে এন্ধাৰ যদি নহয়গৈ আৰু তো গৈ থাকোঁ ব'লক আৰু তো এইকেইটা মোৰ লগৰকেইটাই ফুটবল প্ৰেক্টিচ কৰি আছে পূৰা আৰু ইয়াত নৰওঁ একদম দলঙত ৰম গৈ থাকোঁ ব'লক তো দলংখনলৈ আৰু বেছি দূৰ নাই তো ভিডিঅ' কোৱালিটি কি হৈছে ঠিক নাই আৰু ভিডিঅ'টো শেষলৈকে চাব আৰু যেনে তেনে কম্প্ৰমাইজ কৰক অলপ পূৰা দেখিছে আৰু এন্ধাৰ হৈ আহিছে তো দুখটো মোৰ গাতে প্লেনটো বহুত দেৰিকৈ লৈ ল'লোঁ বেলেগ এদিনাখন আহি দেখাম দিয়ক বেলেগ এটা ভিডিঅ'ত আপোনালোকক মই তিতাবৰ ITIখন আৰু এইপিনে যাম তো দেখুৱাই আনিম দলংখনৰ সৈতে চাই থাককচোন বাৰু দলংখন দেখাম আৰু এইডোখৰ বৰ মজা প্লেচ হয় ইয়াত আগতে চিনেমা শ্বুটিঙো হৈছে এইখনে দলংখন পাই গ'লোহি আৰু তো গাইছ আমি এয়া আহি পাই গ'লোহি কাকডোঙা দলং এইখন আৰু মোৰ লগত আছে এইটো কুলদীপ হেল্ল' কুলদীপ দেখাই আছোঁ ৰ'ব তো দলংখনৰ এইটো পাৰে যোৰহাট আৰু গোলাঘাট জিলা দুইখনকে ডিভাইড কৰিছে দুটামান লৈ লওঁ আৰু তো যথেষ্ট এন্ধাৰ হ'ল তো ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ বাই